মনৰ গোন্ধ মদ খাই গাড়ী চলাইছিলে ই গাড়ী চলোৱাৰ সময়ত মোবাইল ফোনৰ ব্যৱহাৰ কৰিছিলে তোর মুখ খাওয়া কিন্তু ভালো না আপোনালোকে যান-বাহন আইনসমূহ মানি চলক এইসমূহত সন্মান কৰক গাড়ী চলাওঁতে সদায় চিট বেল্ট পিন্ধক বাইক চলাওঁতে সদায় হেলমেট পিন্ধক দ্ৰুত গতিত গাড়ী নচলাব গাড়ী চলোৱাৰ সময়ত আপোনালোকে মোবাইল ফোনৰ ব্যৱহাৰ নকৰিব আৰু মাদক দ্ৰব্য সেৱন কৰি কেতিয়াও গাড়ী নচলাব আৰু গাড়ী চলোৱাৰ সময়ত আপোনালোকে RC লাইচেন্স ইঞ্চুৰেঞ্চ পলিউশ্যন এই সকলোবোৰ নিজৰ লগত ৰাখিব এখেতে কোৱা কথাখিনি মনত ৰখ কি ক'লে মনত ৰখ মানিবা আৰু বাইক চলাওঁতে বাইকটো চাগে লাইচেন্স বনোৱা নাই বাইক চলাওঁতে হেলমেট পিন্ধিবা যিখিনি ক'লে তেখেতে মনত ৰ'ল আপোনালোকৰ মানিব হয় এখেতে যিখিনি ক'লে সেইখিনি আমি এবাৰ হ'লেও যদি মানি যাওঁ তেতিয়াহ'লে এই হৈ থাকে মানুহ মৃত্যু হৈ থাকে তাৰ পৰা আমি অলপ হ'লেও মুক্ত হ'ম আজি মই আপোনালোকৰ কথা প্ৰচাৰ কৰিছোঁ দুটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে ভালদৰে শুনিব এটা হৈছে চলাৰ জ্ঞান ফাউণ্ড যিটো
মৃত্যু হয় তেওঁলোকক 2 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয় আৰু এই ক্ষতিপূৰণটো দিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ অধীনত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টে বুজি পালে আহত হ'লে কিমান দিয়ে নিহত হ'লে নিশ্চয় কিন্তু সেইখিনি ল'বলগীয়া যাতে নহয় যিখিনি নিয়ম কানুন আছে সেইখিনি মানিব নিশ্চয় হেলমেট পিন্ধে ধন্যবাদ আৰু দ্বিতীয়তে হৈছে গুড সামাৰিটান ল কাৰণ আজিকালি দুৰ্ঘটনা হ'লে মানুহবোৰ আঁতৰি যায় হয় নহয় আঁতৰি যায় সহায় কৰিবলৈ নাযায় কিন্তু সেইটো কেতিয়াও নকৰিব সদায় দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলক সহায় কৰিবলৈ আগবাঢ়ি যাওক তেওঁলোকক শুশ্ৰূষা কৰক আপোনালোকে এই গুড সামাৰিটানৰ যিটো লিখা আছে যে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলক সহায় কৰিলে একোজন হিৰৰ নিচিনা হৈ পৰে কাৰণ একোজন মানুহৰ জীৱন ৰক্ষা কৰা হয় আপোনালোক তাত অন্তৰ্ভুক্ত হ'ব বিচাৰেনে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলক সহায় কৰিবলৈ আগবাঢ়ি যাব আৰু তাত আপোনালোকে পুলিচৰ কোনো ভয় কৰিবলগীয়া একো নাই পুলিচে একো নকৰে আপোনালোকে নিশ্চয় তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি যাওক আৰু এই যিখন ল আছে তাৰ একোজন অসুবিধা হয় আপোনালোকৰ ঘৰৰ চোতালত নহওক তাৰখিনিয়ে কৈ আপোনালোকৰ পৰা আমি বিদায় মাগিছোঁ আশা কৰোঁ আপোনালোক সকলো কথা হৃদয়ংগম কৰিব আৰু বেলেগকো ক'ব ধন্যবাদ